নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতা অনুভৱৰ কলমেৰে। আপোনতাৰ আলয়ত আত্ম উপলব্ধি কৰি উৰি থকা পখিলাটিয়েও বুজিছে মমতা। হেঁপাহেৰে আহিছে উৰি, নিমজ হাতখনত পৰি যেন পাইছে প্ৰশান্তিৰ এথানি পৰশ, আৰু কৈছে তেওঁ আজিও কুশলেই আছে আপোনাৰ সুখত। মমতাৰ দৃষ্টিৰে চালে পৃথিৱীখন ধুনীয়া, মৰমে বিৰহৰ উপহাৰ দিলে সেই বিৰহ হয় চিৰ যুগমীয়া। তথাপি সেই আপোনতা অতুলনীয়, যি আপোনতাৰ আলয়ত ফুলি উঠে শতদল। মৰমতে মৰীচিকাৰ সৃষ্টি হয়, হেৰাই যোৱা অতীতৰ আলিবাটত এজাক উৰন্ত পখিলাই মোৰ প্ৰক্ষত ৰৈ ৰংমনে কয় ভাল দিন আহিব, আশাৰ উৰুণ্টিয়ে নিশ্চয় এদিন আপোনালৈ লাগি চাব। বন্দী সৃষ্টিয়ে নৱ প্ৰাণ পাব, আকৌ নতুন প্ৰভাত হ'ব। নমস্কাৰ।